আজি কোনটো ডিছৰ জুতি লৈ আছোঁ জানেনে? হয়, ৰাজমা মাখানি। আপোনালোক সকলোৱেইতো ডাল মাখানি খাইছেই, নহয় জানো? তেনেহ'লে ব'লকচোন আজি ৰাজমা মাখানিৰ জুতি লওঁ আৰু বনাবলৈকো তেনেই সহজ জানেনে? তেনেহ'লে ব'লক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমতে মই ইয়াত সৰু যিটো ৰাজমা আহে সেই ৰাজমাটো লৈছোঁ। এই ৰাজমাটো সিজোঁতেও বেছি সময় নালাগে আৰু বনাওঁতে একদম ডাল মাখানি যেন সোৱাদ আহে আৰু এই ৰাজমাটো ভিজোঁতেও বেছি সময় নালাগে। মই 2 পৰা 3 ঘণ্টামানহে ভিজাই থ'লোঁ। ভিজাই থোৱাৰ পাছতে এটা প্ৰেছাৰ কুকাৰত ৰাজমাখিনি লৈ তাতে মই কেইটামান লং লগতে ডালচেনি আৰু তেজপাত এইকেইটা লৈ পেলাই 2 পৰা 3টামান চিটি মাৰি লৈছোঁ। তেতিয়া কি হয় ভালদৰে গলি যায়। আনফালে মোক যিখিনি যোগাৰ লাগে সেই যোগাৰখিনিও মই কৰি ল'লোঁ। এনেদৰে বনালে কিন্তু সৰু ৰাজমাটোৱেই ল'ব আৰু ডাঙৰ ৰাজমাটো ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই, কিন্তু সৰু ৰাজমাটো ল'লে সোৱাদটো ভালদৰে আহে। আৰু আনফালে মই এটা কেৰাহীত মিঠাতেল লৈছোঁ। মই ৰিফাইন তেল ব্যৱহাৰ কৰা নাই, কিন্তু মিঠাতেলখিনিত মই কেইটামান জিৰা দিছোঁ আৰু লগতে দিছোঁ এনেদৰে সৰুকৈ কাটি লোৱা পিঁয়াজ। এইখিনি মই এতিয়া অলপমান গল্ডেন ব্ৰাউন হোৱালৈ ভাজি ল'ম আৰু লগতে লৈছোঁ আদা আৰু নহৰু মই খুন্দি পেলাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পেষ্ট বনাই ল'ব পাৰে, কোনো কথা নাই। এইখিনি মই এতিয়া আদা নহৰুখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম। ধুনীয়াকৈ ভাজি লোৱাৰ পাছতে ইয়াত মই এতিয়া এড কৰিম বিলাহীৰ পিউৰি। বিলাহীখিনি মই ধুনীয়াকৈ পিউৰি বনাই এনেদৰে মই এড কৰিলোঁ। এতিয়া মই এইখিনিও অলপমান সময়ৰ কাৰণে ভাজি ল'ম আৰু আনফালে মোৰ ৰাজমাখিনিও সিজি গ'ল। চাওকচোন কেনেকুৱা ধুনীয়া সিজি গৈছে, হয়নে? আৰু হেতাখন দি পেলাই এনেদৰে অলপমান ৰাজমা মই ভাঙি দিম। এতিয়া মই যিখিনি মছলা ভাজি আছিলোঁ তাতে মই এতিয়া গুড়ি মছলাখিনি এড কৰিম। প্ৰথমতে মই ইয়াত দিছোঁ জোখ অনুসাৰে নিমখ, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু লগতে দিছোঁ জিৰা গুড়ি। এইখিনি এতিয়া মই অকণ সময় ভালদৰে ভাজি ল'ম। ইয়াতে আকৌ এড কৰিছোঁ হালধি। হালধিখিনি দিওঁ মই এইখিনি এতিয়া ধুনীয়াকৈ লৰাই ভাজি ল'ম গোন্ধটো আহালৈকে। আৰু যেতিয়া ভাজা হৈ গ'ল তাৰ পাছতে মই যিখিনি ৰাজমা বইল কৰি থৈছিলোঁ সেই ৰাজমাখিনি এড কৰি দিলোঁ। এড কৰাৰ পাছতে ইয়াত মই অকণমান গৰম পানীও এড কৰিছোঁ, কিন্তু যিহেতুকে মোৰ অকণমান বেছি ডাঠ হোৱা যেন লাগিলে। গৰম পানীখিনি এড কৰাৰ পাছত সেইখিনি মই এতিয়া অলপ সময়ৰ কাৰণে ঢাকি পেলাই উতলিবলৈ দিম। এতিয়া মই আনফালে এখন সৰু তৰকা পেন লৈছোঁ। তাতে মই দিছোঁ বাটাৰ। বাটাৰখিনিত এড কৰিছোঁ অকণমান গোটা জিৰা আৰু কষ্টুৰি মেথি। এইখিনি অকণ সময় এনেদৰে মই লৰাই লৈছোঁ। তাৰপিছতে মই এইখিনি ঠাণ্ডা হ'বলৈ দিয়াই তাত মই এড কৰিছোঁ জলকীয়া গুড়ি। মই কিন্তু জলকীয়া গুড়ি অকণমানেই দিছোঁ, যিহেতুকে আগতে জলকীয়া গুড়ি ব্যৱহাৰ কৰা হৈছিলে। জ্বলাটো কিন্তু আপোনালোকৰ নিজৰ জোখাৰে দিব, কিমানটো জ্বলা খায়। এতিয়া যিখিনি মই তৰকা লৈছিলোঁ সেইখিনি মই তাত এড কৰি পেলাই ধুনীয়াকৈ লৰাই ল'লোঁ আৰু তাতে মই দিছোঁ কাটি লোৱা ধনিয়া পাত, কেইটামান কেঁচা জলকীয়া আৰু লগতে দিছোঁ গৰম মছলা। গৰম মছলাখিনি দিওঁতে কেমেৰাটো অফ হৈ গ'ল কাৰণে ফুটেজটো ধৰি ৰাখিব নোৱাৰিলোঁ। এতিয়া মই ধুনীয়াকৈ উতলিবলৈ দিলোঁ। দিয়াৰ পাছতে মই গেছটো অফ কৰি দিলোঁ আৰু আমাৰ ৰাজমা মাখানি ৰেডি। ধুনীয়াকৈ পৰিৱেশন কৰি ল'লোঁ আৰু ওপৰেদি অলপমান ক্ৰীম এনেদৰে ডিজাইন কৰি দিলোঁ। দেখিবলৈকো ধুনীয়া লাগে আৰু ক্ৰীমৰো এটা সোৱাদ আহে। এনেদৰে এবাৰ বনাই খাই চাবচোন, খাবলৈকো বৰ সোৱাদ হয়। আৰু আমি এনেদৰে ভাতৰ লগত ৰাজমা মাখানিৰ জুতি ল'লোঁ। এবাৰ কিন্তু এনেদৰে বনাই খাবলৈ নাপাহৰিব। যদিহে আজি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম। মই চুম। থেংক ইউ, বাই বাই।